মৰ্নিং সকলোকে আমি মাৰ ঘৰত যাব লৈছোঁ ৰাতিপুৱা এতিয়া 10:30 মান হৈ গ'ল ধুমধাম জল্দি ওলাইছোঁ যাওঁ বেছি নহয় সোনকালে আহিম আপোনালোকক গাড়ীত লগ পাই আছোঁ ঠিক আছে গাড়ীত উঠো এতিয়া ৰখি আছে আমাৰ ঘৰত যাবা কি কৈছা কামপুৰ ষ্টেচন বনাই আছে ষ্টেচন আছে এখন অভাৰ ব্ৰিজ হ'ব এখন গাড়ী যে যায় অভাৰ ব্ৰিজ কামপুৰ পাই গ'লো নগৰ আছে নগৰ ট্ৰেইনত যাওঁ কামপুৰ এফালে যাব লাগিব এই লাগ কিন্তু এটা কোম্পানী কি যায় চুম্বি চাগে অপেক্ষা কৰি ফোন মাৰি আছে এখন ইয়াতে পালনাম হয় পালনামখন এয়া আমি ঘৰ পালোহি আজি আমাৰ ঘৰ কেনেকুৱা সেউজীয়া হৈ আছে চব আমি আহি পাই গ'লো এইটো আমাৰ ঘৰ ৰুম এয়া এনেকৈ ৰখা গৈছে আৰু জেঠং ইয়াতে আছে মানি প্লাণ্ট ইয়াতে পিং পং গুটি আছে ভাল লাগে ডাঙৰ হ'লে সেইখন ভণ্টিৰ পঢ়া টেবুল এয়া পৰা খেতি কাপোৰ কানি যেনেকৈ তেনেকৈ থৈ দিছে ইয়াতে চকী দুখন আছে হে আমাৰ ৰুম এইটো মানে এনেই আলহী আহিলে পঢ়া আৰু আছে ভিতৰত টিভি ৰুম সেয়া বাৰু দেখাই নাথাক পাছে পৰে কেতিয়াবা দেখাম বাৰু এখন ভণ্টি পঢ়া টেবুল কিতাপ চিতাপ আছে আৰু এইবিলাক মাৰ বোৱা গামোচা মা বোৱা কাপোৰ বহুত আছে আপোনাক পিছে পৰে দেখাম বাৰু তাতো বোৱা কাপোৰ আছে এয়া মই সৰুতে খেলা পুতলা এইটো মই বনোৱা ফুলদানি পাইছেনে মই বনোৱা এইবিলাক সিহঁতৰ লেহেংগা চেহেংগা যেনেকৈ তেনেকৈ থৈছে ইয়াতে টিকলা ফুলদানি ইয়াতে থৈ দিছে ষ্টেণ্ডমান আৰু হাই ফাই নহয় তথাপিও সেই মৰমৰ ইয়াতে গোটেই এইখন বিচনাতে মই শুইছিলোঁ এইটো মই ইয়াতে থাকিছিলোঁ সেইটো মোৰেই ৰুম মানুহ আহিলে থাকে ময়ো থাকোঁ ইয়াতে সেয়াই আৰু মই এনেকৈ আছোঁ জলক মধুনকৈ ঘৰত সেই আৰু বৰ বিশেষ এইকেইটা ৰুম দেখাই নাথাকোঁ পাছে পৰে দেখাম বাৰু এয়া মাহঁতৰ ঘৰত হাঁহৰ মাংস অকণমান খাব লৈছোঁ দিনত খালোঁ এতিয়া অকণমান আছিলে এইকণ খাওঁ আপোনালোকক দিনত দেখুৱাই নগ'ল মাছ ফ্ৰাই কৰিব লৈছে এয়া মায়ে কুচিয়া মাংস বনাই আছে এইজনী মায়ে বনাই আছে দেই কুচিয়া মায়ে জুইত বনাই আছে জুইত বনোৱা সোৱাদে বেলেগ এইটোতো জানেই আপোনালোকে হাঁহৰ মাংস খাই আছোঁ হেল্ল' আমি এতিয়া পাৰ্কলৈ যাব লৈছোঁ এতিয়া যাওঁ আৰু ভাবিছিলোঁ কবিতাবা ঘৰত যাম মানে মোৰ পেহী ছোৱালী ঘৰত ৰাস্তাটো অলপ বেয়া হৈ আছে সেইকাৰণে নাযাওঁ এতিয়া প্লেন চেঞ্জ কৰি দিলোঁ এতিয়া যাওঁ আমি পাৰ্কলৈ ব'লক আপোনালোকৰ আমাৰ ঘৰত যাওঁ এতিয়া আছোঁ মাৰ ঘৰত এখন ভাইটিৰ চাইকেল এই আমাৰ ধুন উঠি গ'ল আমি পাৰ্ক চাব গৈ আছোঁ কাৰ্বি আলং আহি আছোঁ আমি ভণ্টি ক্লাছ কৰিছে অলপ
পৰাগ পাই গ'লোহি পৰাগত গৈছে টিকেট কাটিবলৈ আমাৰ ওচৰতে হয় কিন্তু আমি আহাহে হোৱা নাই এদিনো নাজানো পাক বন্ধই কৰিলে নে কি গৈছে টিকেট কাটিবলৈ কি হয় আৰু আমাৰ একো প্লেন নাছিলে পাৰ্কত অহা কিন্তু ঘপককৈ প্লেন বনোৱা হ'ল আৰু আহিলোঁ চাই লওঁ বহুত দিনৰ পৰা আহিব মোৰ ইচ্ছা আছিল কিন্তু টাইম আৰু সুবিধা মিলা নাছিলে আৰু হেৰিও পাৰ্ট আছিলে আজি চাই যাওঁ ভণ্টি ভাইটি দুইজনী আহিছে দাদাও আহিছে চাই লওঁ আমি আহি গ'লোঁ পাৰ্কত পাই গ'লোঁ পাৰ্ক চাই থকা বোলোগে পৰাখতে এয়া নাও উঠি আছে বটিং কৰিব গৈছে সিহঁতি আৰু আমি ইয়াতে এনেই অলপ ফটো উঠি আছোঁ যাওঁ আৰু আমিও ইয়াতো বতৰটো অলপ বেয়া হৈ গ'ল বৰষুণ পৰিলে আৰু ইয়াতে ট্ৰেইনখনো বেয়া হৈ আছে নেকি ট্ৰেইনতো উঠিব নাপাওঁ আমি ইয়াতে ৰখি আছোঁ অলপ টাইম চাই থাকক এয়া পৰাগত বটিং কৰি আছে আমি দুজনী ভণ্টি আৰু মই ইয়াতে ৰখি আছোঁ এয়া বটিং কৰিব গৈ আছে আমিও কৰিম বুলি ভাবিছোঁ নাজানো আৰু কি হয় আৰু চাব যাম সেইপিনি এইটো চাইডেও আছে আপোনালোকক দেখাই আছোঁ বাৰু লাহেকৈ ঠিক আছে এয়া সোমাই আহিছোঁ ভিতৰলৈ ব'লক এয়া ভণ্টি অলপ উপভোগ কৰি লওঁ আপোনালোকে চাই থাকক হ'ল ইমান ধুনীয়া জেগা ডাইনাছৰ চাই যেন হেঁপাই পলা নাই যাবই মন যোৱা নাই ইয়াৰ পৰা এজনী ভণ্টি সেইটো ভাইটি পৰাগ নাই ডাইনাছৰ এয়া ধুনাৰ পৰাগ জিৰাফ চাইছে আন্ধাৰে হৈ গ'ল আমি চাব নাপালোঁ ইমান ভালকৈ অঁ টাইমটো ইমান হোৱা নাই কিন্তু বৰষুণ দিয়াৰ কাৰণে বেছি টাইম হৈ গ'ল আকৌ এদিন আহিম হা পোহৰত ভাল লাগিছে জিৰাফ লাগিব কোন হৈ গ'ল তুমি দেখিছানে হৈ গ'ল আমি আৰু একো আপোনালোকক দেখাব নোৱাৰিম আমাৰ টাইমটো বেছিয়ে সন্ধিয়া হৈ গ'ল আৰু অকণ আগতে আহিব লাগিছিলে পৰাক্ষেত্ৰত কৈ আছোঁ সোনকালে ওলোৱা দেৰি কৰি আছে এজনী মোৰ সৰুজনী ভণ্টি আমি যাওঁগৈ আৰু একো দেখা নাপালোঁ এন্ধাৰ মানে দেখা পালোঁ ভালকৈ আৰু ইমান চোৱা নহ'ল চালোঁ আমি অলপ আপোনালোকক দেখাবলৈহে নহ'ল ঠিক আছে এতিয়া আমি গৈ থাকোঁ বাই বাই তেতিয়ালৈকে আমি ঘৰলৈ যাওঁ আৰু ভিডিঅ' কৰি নাথাকোঁ তেতিয়ালৈকে হাঁহি থাকক ফূৰ্তি থাকক ভালে থাকক সেয়া আমি ম'ম' খালোঁ ইয়াতে